নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এখন মেখেলা লৈছোঁ। এখন মেখেলাৰে এযোৰ নতুন ডিজাইনৰ কাপোৰ বনাম। এইযোৰ মিক্স পাট লৈ লৈছোঁ আৰু এই মেখেলাখনেৰে এই কাপোৰযোৰত আজি ডিজাইন কৰিম। তো ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। বলক তেন্তে ভিডিঅ'টোৰ ফালে আগবাঢ়ো। কেনেকৈনো এখন মেখেলাৰ পৰা এযোৰ কাপোৰ মই সহজতে বনালোঁ তাকে আজি আপোনালোকক ভিডিঅ'টোত দেখুৱাম। এয়া মই এখন মেখেলা লৈছোঁ। এইখন 100 টকাত কিনি অনা মেখেলা। এইখনেৰে মই আজি কাপোৰযোৰ বনাম। এতিয়া মই কাপোৰযোৰ কেনেকৈ বনাওঁ আৰু কেনেকৈ কাটি কিনে মিলাওঁ আপোনালোকক ভিডিঅ'টোত দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো শেষৰ ফাললৈকে চাই যাই থাকিব। এতিয়া মই মেখেলাখন এনেদৰে পাৰি লৈছোঁ। পাৰি লৈ এতিয়া ইয়াত মই কাটিম। এই চাইড পটিৰ নিচিনা ৰেডি হৈয়ে আছে। এইকেইটা মই প্ৰথমতে কাটি ল'ম। এয়া মই এই তিনিওটা কাটি ল'লোঁ। এইখিনি আমাৰ হৈ গ'ল। এতিয়া মই চাদৰখন এনেদৰে লৈ মেখেলাখনৰ ওপৰত জোখ লৈ ল'ম। চাদৰখন কিমানখিনি বহল। এতিয়া এনেদৰে পাৰি লৈ কিমানখিনি লৈ লাগে তাত এটা মই চিন দি ল'ম। একদম সমান জোখত দিব নালাগিব, কাৰণ চিলাব লাগিব, যিহেতু অলপ বেছিকৈ ৰাখিব লাগিব। এতিয়া মই ইয়াত কাটি দিম। এতিয়া এইখিনিৰ আকৌ মই সমানভাৱে তিনিটা ভাগত ভগাই ল'ম। এতিয়া মই কাপোৰখন এনেদৰে তিনিটা ভাঁজ কৰি লৈছোঁ। এয়া এটা, এনেদৰে এই তিনিওটা ভাঁজ সমান কৰি লৈ এয়া মই এটা 3 ভাগ কৰি কাটি দিম। এয়া মই এতিয়া তিনিওখন কাটি ল'লোঁ। এয়া এনেদৰে এইখিনি হৈ গ'ল আৰু অলপ কাটিব লগা আছে, সেইখিনিও দেখুৱাম। এতিয়া মোৰ এইখিনি কাপোৰ ৰৈ গ'ল। এইখিনি আৰু এইখিনি এক্সট্ৰাকৈ কাটি ল'ম। ইয়াৰ মাজেৰে ভাগ কৰি নিদিওঁ, ডাইৰেক্ট ৰাখি দিম। এনেদৰে এইখিনি উলিয়াই ল'লোঁ এক্সট্ৰাকৈ আৰু এইখিনি এক্সট্ৰাকৈ উলিয়াই ল'লোঁ। এতিয়া টোটেল কাপোৰ এইখিনিৰে এতিয়া মই মেখেলা চাদৰযোৰ বনাম। তো কেনেকৈ চিলাওঁ আপোনালোকক ভিডিঅ'ত দেখুৱাই যাম। এতিয়া মই কাটি লোৱা অংশকেইটা চাদৰখনত পাৰি দিছোঁ। মই কিন্তু চিলাই লোৱা নাই। আপোনালোকক এনে এবাৰ দেখুৱাই দিছোঁ ক'ত কেনেকৈ লগাওঁ। এনেকৈ আঁচলটোত এভাগ দিছোঁ আৰু এভাগ এনেকৈ মাজত দিছোঁ গেৰু ডিজাইনৰ দৰে, আৰু আন ভাগটো এইফালে আঁচলত দি দিছোঁ এনেকৈ। আৰু চাইড পটি হিচাপে সেই 3 ভাগ কৰি লোৱাটো এনেকৈ দি দিছোঁ, কিন্তু মই চিলাই লোৱা নাই। তিনিটা পাৰিৰে এখন চাদৰত হৈ যাব। তো এইখিনি দেখুৱাই দিলোঁ। এতিয়া মেখেলাখন দেখুৱাই লওঁ। আৰু এইখন মেখেলাখন এনেদৰে মেখেলাখনৰ তলত লগাই দিম। এয়া মেখেলাখন, আৰু যিখিনি ৰৈ গৈছে সেইখিনি ব্লাউজ পিচ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। এইখিনি ৰৈ যোৱা মেখেলাখিনিৰ অংশ, তাৰ লগত কাপোৰযোৰৰ ব্লাউজৰ পিচটোতো আছে। এইখিনিৰে আপোনালোকে এটা সুন্দৰ ধুনীয়া ব্লাউজ বনাইও ল'ব পাৰিব। তো এইখিনিয়ে মই চিলাই মেলি আপোনালোকক পুনৰ দেখুৱাম। এয়া মোৰ কাপোৰযোৰ চিলাই কমপ্লিট হৈ গ'ল। লগতে দহিও বাতি দিলোঁ। এনেদৰে মই কলাৰে দহি বাতি দিছোঁ এনেকৈ। আৰু মই ব্লাউজটো নিজৰ জোখত চিলাই লৈছোঁ। লগতে ৰৈ যোৱা কাপোৰখিনি মই এনেদৰে লটকনো বনাই দিছোঁ। দুটা দুটাকৈ এনেকৈ হাততো লগাই দিছোঁ। আৰু এইখন মেখেলাখন দেখিবলৈ কাপোৰযোৰ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানতে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।